নমস্কাৰ মই আজি বনাম মাইসুৰ পাক খুবেই সোৱাদ ভৰা এই মিঠাইটো ঘৰত কিবা এটা উৎসৱ পাতিলে বা যিকোনো অকেজনত আপোনালোকে এই মিঠাইটো বনাই ৰেডি কৰি ৰাখিব পাৰে তেনেহলে আহকচোন যাওঁ ৰেচিপিটোলৈ ইয়াৰ বাবে লাগিব মাত্ৰ 3টা বস্তু 1 কাপ লৈছো চেনি 1 কাপ বেসন আৰু 1 কাপ গৰু ঘিউ আপোনালোকে ডালডাও ল'ব পাৰে কিন্তু গৰু ঘিউত মিঠাইটো বিৰাট ধুনীয়া হয় আৰু গুটেইকেইটা বস্তু সমান সমান পৰিমাণত লৈছো এতিয়া কেৰাহীখন গৰম কৰি প্ৰথমতে বেসনখিনি অকমান শুকানে ভাজি ল'ব লাগিব যাতে বেসনৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায় এইদৰে প্ৰায় 10 মিনিট মান সময় ভাজিলে হ'ব বেসনখিনি খালি একেবাৰে ৰঙা কৰি নেপেলাব মাত্ৰ বেসনৰ কেঁচা গোন্ধটো নাইকিয়া কৰি দিলেই হৈ যাব এয়া মোৰ বেসনখিনি ভাজি লোৱা হৈ গৈছে এতিয়া এই বেসনখিনি এখন চালনীৰে খুব ভালদৰে চালি লম তেতিয়া বেসনত থকা সৰু সৰু গুটিবিলাক আঁতৰি বেসনখিনি মিহি হৈ যাব বেসনখিনি এদৰে চালি লোৱাৰ পাছত ইয়াত মই দিম গৰু ঘিউখিনি গুটিখিনি গৰু ঘিউ দিব নালাগে ইয়াৰ আধাখিনি গৰু ঘিউ বেসনখিনিত দি ভালদৰে বেসনখিনিৰ লগত মিহলি কৰি ল'ব লাগিব খুব ভালদৰে মিহলি কৰি পেলাব যাতে একদম মিহি হৈ যায় বেসনখিনি এতিয়া আকৌ সেই কেৰাহীখনকে গৰম কৰি তাত চেনিখিনি দিম আৰু যিমানখিনি চেনি আছিল তাৰ আধা পৰিমাণৰ পানী দি এতিয়া এটা চেনি চিৰাপ বনাব লাগিব অলপ সময় উতল আহিবলৈ দিব চেনি চিৰাপটো চেনিখিনি উতলিবলৈ আৰম্ভ কৰিছে এতিয়া এইখিনি হৈছে নে নাই চাবলৈ আপোনালোকে আঙুলিৰে এনেদৰে ধৰি চাব অলপ আঠা পাইছে কিন্তু যেতিয়ালৈকে এডাল তাৰৰ নিচিনা হৈ নাযায় তেতিয়ালৈকে গেছটো বন্ধ নকৰিব এয়া দেখিছেনে এডাল তাৰৰ দৰে হৈছে তাৰ মানে এই চেনি চিৰাপখিনি মোৰ ৰেডি হ'ল এতিয়া মই গেছটো কমাই দিছো গেছটো একেবাৰে কমাই নিদিব মিডিয়ামত ৰাখিব এতিয়া চেনি চিৰাপখিনিৰ লগত ঘিউ মিহলাই থোৱা বেসনখিনি মিহলাব লাগিব গোটেই বেসনখিনি চেনি চিৰাপখিনিৰ লগত দি দিয়াৰ পাছত খুব ভালদৰে এটাখনে লৰাই চেনি চিৰাপখিনিৰ লগত বেসনখিনি একেবাৰে মিহলি কৰি পেলাব যেতিয়ালৈকে মিহলি হৈ নাযায় লৰাই থাকিব গেছটো কিন্তু এইটো সময়ত বঢ়াই নিদিব মিডিয়ামত ৰাখিব আৰু একেবাৰে কম কৰি নিদিব এয়া মোৰ চেনি চিৰাপখিনিৰ লগত বেসনখিনি খুব ধুনীয়াকৈ মিহলি হৈ গৈছে এতিয়া মই ইয়াত থাকি যোৱা ঘিউখিনিও অলপকৈ মিহলি কৰিম একেলগে গোটেইখিনি ঘিউ দি নিদিব এইখিনি আধাখিনি ঘিউ যিখিনি মোৰ থাকি গৈছিল সেইখিনিও অলপকৈ ইয়াত মিহলি কৰিম যেতিয়ালৈকে ঘিউখিনি গোটেই মিশ্ৰণটোৰ লগত মিহলি হৈ নাযায় লৰাই থাকিব এনেদৰে লৰাই থাকিলে ঘিউখিনি লাহে গোটেইখিনি বেসনৰ লগত মিহলি হৈ যাব প্ৰথমখিনি ঘিউ বেসনখিনিৰ লগত মিহলি হৈ যোৱাৰ পাছত থাকি যোৱা ঘিউখিনিও তাত ঢালি পেলাই মিহলি কৰি দিব এয়া লাষ্টত যিখিনি ঘিউ থাকি গৈছিল সেইখিনিও মই বেসনখিনিৰ লগত মিহলি কৰি দিছো এতিয়া একেৰাহে বেসনখিনি লৰাই যাব যাতে ঘিউখিনি
খুব ভালদৰে গোটেই মিশ্ৰণখিনিৰ লগত মিহলি হৈ যায় এইখিনিতে কওঁ আপোনালোকে বাৰু এই চেনেলটো সাবস্ক্ৰাইব কৰিলেনে যদিহে নাই কৰা তেনেহলে সাবস্ক্ৰাইবটো কৰি দিবচোন আৰু কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে যদি মই কিবা ভাল ৰেচিপি লৈ আহোঁ তেনেহলে আপোনালোকৰ ফোনৰ নটিফিকেশ্যনত আপোনালোকে পাব কেইটামান আচাৰ ৰেচিপি এই চেনেলটো দিবৰ কাৰণে মই ৰেডি কৰি ৰাখিছিলোঁ লাহে লাহে সেই আচাৰ ৰেচিপি কেইটাও দি থাকিম সেইবাবে যদিহে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখে তেনেহলে আৰু কাষত থকা বেল আইকনটো টিপি ৰাখে তেতিয়া আপোনালোকে ফোনৰ নটিফিকেশ্যনত যদি আপোনালোকৰ প্ৰয়োজন হয় ৰেচিপি কেইটা পাই যাব এতিয়া দেখিছেনে ওপৰত থকা ঘিউখিনি লাহে লাহে নাইকিয়া হ'ব ধৰিছে আৰু বেচনৰ লগত গোটেই ঘিউখিনি খুব ভালদৰে মিহলি হৈছে এনেদৰে আপোনালোকে লৰাই বেচনৰ লগত ঘিউখিনি সম্পূৰ্ণৰূপে মিহলি হৈ যাব দিব যেতিয়ালৈকে একেবাৰে ঘিউখিনি নাইকিয়া হৈ নাযায় এইখিনি হৈছেগে আৰু তথাপিও আৰু অলপ সময় এনেদৰে লৰাই থাকিব আৰু গেছটো কিন্তু বঢ়াই নিদিব গেছটো লো মিডিয়ামত ৰাখিব এইখিনি তেতিয়া ঘিউখিনি প্ৰায় সম্পূৰ্ণৰূপে মিহলি হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিম এতিয়া এই বৰফিখিনি ঢালিবৰ কাৰণে এনেকুৱা চাৰিচুকীয়া টিন এটাত মই ঘিউ সানি লৈছিলোঁ এতিয়া এই ঘিউ সনা টিনটোত বেচনৰ মিশ্ৰণখিনি ঢালি ল'ম প্ৰথমতে এইখিনি টান হ'বলৈ আপোনালোকে যদি ফ্ৰিজত ৰাখে তেনেহলে আধা ঘণ্টা লাগিব আৰু যদি বাহিৰত ৰাখে তেনেহলে প্ৰায় 1.5 ঘণ্টা সমান সময় লাগিব ঠাণ্ডা হ'বৰ কাৰণে এইখিনি এতিয়া অলপ টাইট হোৱাৰ পাছতে মই কটাৰীয়ে কাট কৰি ৰাখিম কাৰণ বেছিকৈ টাইট হৈ গ'লে ইয়াত চিন দিবলৈ অলপ অসুবিধা হ'ব আপোনালোকে যেনেকৈ বিচাৰে নিজৰ পছন্দ মতে বৰফি কেইটা কাটি ল'ব তাৰ পিছত কাটি লোৱাৰ পাছত আকৌ অলপ দেৰি সম্পূৰ্ণ টাইট হ'বৰ বাবে ৰাখি দিব মই দৰে দীঘলে কাটি লৈছোঁ দোকানত পোৱাৰ দৰে এইখিনি কাটি লোৱাৰ পাছত আকৌ মই টাইট হ'বৰ কাৰণে ৰাখি দিম এইখিনি মই ফ্ৰিজত ৰাখিছিলোঁ আধা ঘণ্টাৰ কাৰণে এতিয়া সম্পূৰ্ণ টাইট হৈ গৈছে মই চিনগিটাত আকৌ এবাৰ অকমান চিন দি লৈছোঁ নহলে উলিয়াবলৈ দিগদাৰ হ'ব বুলি এইদৰে কাহগিটা অকমান উলিয়াই লোৱাৰ পাছত প্লেট এখনত বৰফিগিটা এটা এটাকৈ উলিয়াই ল'ব মই বৰফিগিটা আপোনালোকক উলিয়াই দেখুৱাইছোঁ কেনেকুৱা হৈছে চাবচোন আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ উলিয়াব মই এনেকৈ প্লেট এখনত লুটিয়াই দিছিলোঁ এয়া মোৰ বৰফি ৰেডি বিৰাট ধুনীয়া হৈছিল খাবলৈ আৰু খুব সফট হৈছিল তেনেহলে আজি ভিডিওটো মই ইমানতে সামৰো আপোনালোকে এইটো বনাই চাব এবাৰ ঘৰত আৰু বনাই কেনেকুৱা পালে মোক কমেন্টত জনাব তেনেহলে আজিলৈ আহো ধন্যবাদ